আমাৰ ঘৰটো এবাৰ দুৰ্গা পূজা পাতিছে ইয়াতো মাইক বাজি আছে বৰ্তমান মই গৈ আছোঁ ডিজু বাগানত আজি পূজা আছে পূজা চাবলৈ আজি পূজা অস্তি বহুত গৰম পৰিছে বেলিটো চক কেনেকুৱা হৈ আছে বেলিটো আজি তাতে বৰবলি মঙলবাৰে দশমী কাইলৈ নৱমী কোনে ক'ত পূজা চাব গৈছে মোক কমেণ্ট কৰিব ডিজু বজাৰ কাৰোবাক যদি টিভি স্কুটি লাগে ল'ব পাৰিব ইয়াৰ পৰাই দুৰ্গা পূজা অফাৰ দি আছে পুৰা আগলৈ আৰু আছে অফাৰ আৰু লোন লাগিলে ইয়াৰ পৰা ল'ব পাৰে মেগা লোন LP স্কুল প্ৰাইভেট স্কুল আছে হাই স্কুল আৰু এইটো কেদাৰনাথ বনাইছে কেদাৰনাথ ডিজুত 5 নদীত কেদাৰনাথ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব এইটো এখন ডিজু খেলপথাৰ হয় ইয়াতে খেল হয় আৰু ফুটবল ক্ৰিকেট দৌৰ ৰানিং চব ইয়াতে কৰিব পাৰি যিটো দিছে মানে কেমেৰা ভাল হোৱা নাই আৰু শ্লো হয় পূজা মানে পাই গ'লোহি ইয়াতে বাগানৰ দুৰ্গা পূজা হৈ আছে হোটেল দিয়া আছে মানে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ হোটেলৰ বস্তু কিনি আনিছোঁ মনতে যীশু খ্ৰীষ্টৰ কবৰস্থান এইটো যীশু খ্ৰীষ্টান মানুহসকলৰ মানে যীশু মানুহসকলৰ এইটো এটা গীৰ্জাঘৰ আজি গীৰ্জা আছে কাৰণ দেওবাৰ পাই গ'লো সেই ডিজু বজাৰ আজি মানুহ হ'ব আজি দেওবাৰ আজি বাগান বন্ধ কাইলৈও বন্ধ ৰাতি ইয়াতে চিনেমা হ'ব আৰু যিমান বহি আছ ডিজু বাগানৰ এখনেই হ'ল পূজা মণ্ডপ আজি ইয়াতে চিনেমা হ'ব ইয়াতে আজি নতুন চিনেমা হ'ব
আবেলি হ'ল এতিয়া অকণমান মানুহ কম এইবাৰ পূজা বুলি এইবাৰ লগাই নাই পূজা যেন তথাপিতো আৰু আহিছোঁ আৰু দোকানত বজাৰ বহুত হেই লোৱা আইচক্ৰীম খাইছে বাগানৰ পূজা মণ্ডপত আছোঁ বৰ্তমান চুমনন ভাই কি কৰিছা তুমি আইচক্ৰীম খাই আছা ল'ৰাটো আদি ডিজু বাগান এখন হ'ল ডিজু বাগানখন মই গৈ আছোঁ বৰ্তমান ইফালে মানে আমাৰ ঘৰৰ মানুহে ঘৰলৈ গৈ আছোঁ আমাৰ ঘৰৰ ওচৰত মোবাইলটো অকণমান চাৰ্জ দিবলৈ ডিজু বাগান বুলি ক'লে বহুত ডাঙৰ আৰু